এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো কিন্তু অন্য আমি যিবোৰ ভিডিঅ' দেখুৱাওঁ যিবোৰ বাতৰি দেখুৱাওঁ তাতকৈ কিন্তু সম্পূৰ্ণৰূপে পৃথক। এই পৃথিৱীখন সঁচাকৈ বিচিত্ৰময়ী। এই বিচিত্ৰময় পৃথিৱীত বিভিন্ন ধৰণৰ নতুন নতুন কামে আকৰ্ষিত কৰে সকলোকে। গহপুৰ হেডলাইন্সৰ আন এটা ভিডিঅ'লৈ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এনে এটা ভিডিঅ' যি ভিডিঅ' দেখিলে আপোনালোক আচৰিত হৈ পৰিব। কিন্তু এইকণতে কৈ থওঁ যে এনেধৰণৰ কাম আপোনালোকে আপোনালোকৰ শিশুক কৰিবলৈ নিদিব, কাৰণ বয়স অনুপাতে কিছুমান কাম কৰা ভাল। তথাপিতো এই ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাবলৈ প্ৰয়াস কৰিম এটা কণমানি শিশু যাৰ বয়স মাত্ৰ 10 বছৰ আৰু তেওঁ 6 বছৰ বয়সৰ পৰাই ট্ৰেক্টৰ চলাই হাল বাইছে পথাৰত। পথাৰত হাল বাই থকা এই ছাত্ৰজনৰো জীৱনত সংঘটিত হৈছে বহুত দুখজনক ঘটনা। সৰু অৱস্থাতেই মাতৃ মৃত্যু হোৱাৰ পিছত পিতৃৰ লগত থকা এই কণমানিটোৱে পিতৃৰ পৰা শিকিছিল ট্ৰেক্টৰ চলাবলৈ, কাৰণ পিতৃয়ে ট্ৰেক্টৰ চলাই তেওঁ 2 পুত্ৰক পোহপাল দিছিল। আৰু যেতিয়াই পিতৃয়ে আহাৰ খাবলৈ ট্ৰেক্টৰ ৰখাই নামি যায় আৰু সেই সময়তে শিশুটিয়ে ট্ৰেক্টৰ চলাই এনেধৰণে তেওঁ শিকিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া এজন পূৰ্ণাংগ ড্ৰাইভাৰ ৰূপত আত্মপ্ৰকাশ কৰিছে শিশুটি। কিন্তু পুনৰবাৰ কৈ থৈছোঁ যে শিশুটিক দেখি কোনেও যাতে এনেধৰণে কাম কৰিবলৈ আগবাঢ়ি নাহে বা অভিভাৱকসকলে তেওঁলোকৰ কণমানিক এনেধৰণৰ ভিডিঅ' দেখি যাতে উৎসাহিত নকৰে, তাৰ প্ৰতি আমি গহপুৰ হেডলাইন্সে বাৰম্বাৰ আপোনালোকক অনুৰোধ জনাইছোঁ। এইকণতে কৈ থওঁ যে যদিও এনেধৰণে হাল বোৱা অৱস্থাত শিশুজনক দেখা গৈছে, তেওঁ কিন্তু 5ম শ্ৰেণীৰ ছাত্ৰ আৰু পঢ়া শুনা শেষ কৰাৰ পিছত বিদ্যালয়লৈ যোৱাৰ পিছত তেওঁ এনেধৰণে আহে আৰু কিছু তেওঁ হাল বায়, দেউতাকক সহায় কৰি দিয়ে। ট্ৰেক্টৰ 5 বছৰ ভালকৈ কেতিয়াবা চলাব জানিছে? 1 বছৰমান হ'ল। কোনে শিকালে ট্ৰেক্টৰ? বাবা। এতিয়া কি কাম কৰে ট্ৰেক্টৰ দি? কি কাম কৰে? হাল বাজো, মাটি কাম আৰু মৰণা মৰা মেচিন। স্কুললৈ যোৱা নে নোযোৱা? যাওঁ। স্কুলৰ পৰা আহি কৰা? ভয় লাগে নেকি যে ট্ৰেক্টৰখন চলালে কেতিয়াবা বেকা বেকি হৈ যায়, ভয় লাগে নেকি? নাই। বোকাত হাল মাৰ নাই? চবতে পাৰা? ট্ৰেক্টৰ চলালেতো বহুতটো থেকেছে, পেটৰ বিষ চিষ হয় নেকি? নাই, হোৱা নাই। আগলৈ কি হ'বা? আগলৈ চাব লাগিব। কি হ'বলৈ মন আছে? ডাঙৰ কি হ'বলৈ মন আছে? একোতো হ'ব নাই। ট্ৰেক্টৰে চলাব নেকি? নাই। পঢ়ি পেলাই কি হ'ব মন আছে? আপোনাৰ 5 বছৰমান হৈ গ'ল, মানে 6 বছৰ হ'ল, 5 বছৰ হৈ গ'ল। এতিয়া এই মানে 6 বছৰ জেগাত 5 বছৰে ধৰিলোঁ। মই 6 বছৰ হ'ল ট্ৰেক্টৰ চলোৱা, পোৱালিকেইটাক গাড়ীত ৰাখি চলাইছিলোঁ। এই 5 বছৰ এতিয়া ৰানিং। কেতিয়া চলাবলৈ দিয়া তুমি? মই যেতিয়া এই ভাত খাবলৈ বহোঁ তেতিয়া, বাবা আপুনি অলপ ৰেষ্ট লওকচোন। ভাত খাইতো উঠি লগে লগে গাড়ী চলাব নোৱাৰোঁ, তেতিয়া মাৰি থাকে। মালিকৰ কমপ্লেইন নাই, ড্ৰাইভাৰে হয়, মাৰি থাকে। এই তেনেকুৱা মাৰি ডাঙৰ মানুহ চাগে পায়? ডাঙৰ মানুহ একদম একজেক্ট। মই যোনটো জেগাত গাড়ী উঠাব নোৱাৰোঁ ই উঠাই দিব। তাৰপৰা এই অকল শুকান মাটিতে মাৰে? নাই, বোকাটো আপুনি বোকাত এতিয়া ইমান বোকাটো সোমাই দিলে লৈ যাব। ইমান সৰুৰ পৰা যে চলাইছে তাৰ বেমাৰ নহ'ব? বেমাৰটো হ'ব, কিন্তু কৰিম কি, মাউৰা ল'ৰা এতিয়া গোটেই দিন মূলতে থাকে। পঢ়া শুনা কৰে নাই? পঢ়া শুনা আছে, স্কুলৰ পৰা আহি পেলাই ডাইৰেক্ট মোক ভাত লৈ দিয়ে পথাৰত, তাৰপিছত তাত খোৱা বোৱা কৰি মই যেতিয়া খাওঁ তেতিয়া সি চলায়। আমাৰ এইফালে ঘণ্টা চিষ্টেম হে, ৰখিলে আমাৰ লোকচান নহয়। এতিয়া কোন ক্লাছত পঢ়ে? এই 5ত পঢ়ি আছে, 6ত